हेलो फ्रेंड्स की खबर आपलोक आशा करूँ सकलोरे भाल और मोरो भाल और आज भिडिओर विषय आपलोके हयतो गम पाइছে मैं यार आगते पोस्टार दिसिलो फटो केखन और देखिसे हयतो गम पाइছে जे एतो किबा पूजा आचा चलि आछे নহয় জানো एक्चुअली कि হয় যেতিয়া মানে আমাৰ গুজৰাটত गर्भवती महिला जे 5 माह समय तेतिया गायत्री यज्ञ करे और आमार অসমত কি কয় 5 মাহত পঞ্চমীত খুৱাই নহয় জানো ইয়াতে অলপ বেলেগ ধৰণৰ নিয়ম কানুন আছে তাকে মই অলপ ভিডিওটো আপোনালোকক দেখাবলৈ মানে শেয়াৰ কৰিছো ইয়াৰ নিয়মবোৰ কেনেকুৱা গম পাইছে যে মই অসমৰ ছোৱালী আৰু গুজৰাটত বিয়া হৈছো যেহেতু গুজৰাটৰ নিয়মবিলাক অলপ বেলেগ ধৰণৰ ভিডিওটো দিয়া দেৰি হ'ল যেতিয়া দিব আছে তেতিয়া নিদিলো আৰু এতিয়া মই ভাবিছো লাহে লাহে মোৰ প্ৰেগনেন্সি জাৰ্নিটো অলপ ভিডিও আছে আপোনালোকৰ মাজত শেয়াৰ কৰিম এটো হৈছে যেতিয়া মই 5 মাহ আছিলো তেতিয়া মোৰ গায়ত্ৰী যজ্ঞ কৰিছিলে মানে গায়ত্ৰী পূজা কৰিছিলে তাৰপিছত পূজা কৰাৰ পিছত কি কয় জানেনে ইয়াতে ক্ষীৰ খুৱাই আৰু তিতা বস্তু খুৱাই কিবা কৈছো মানে তিতা যিমান বস্তু আছে নিশ্চয় পানীটো খাব দিয়ে আৰু গায়ত্ৰী পূজা আমি ঘৰতে কৰিছিলো মই মা মানে শাহু মা আছিল আৰু বৌ আছিল সন্তানটো কাৰণে গায়ত্ৰী পূজা কৰাৰ পিছত নহয় সদায় গায়ত্ৰী মন্ত্ৰ পঢ়িব লাগে লিখিব লাগে ভাগৱত পঢ়িব লাগে ইয়াতে নিয়ম কিন্তু মই একচুয়ালি ভাগৱত পঢ়া নাছিলো যেটো গুজৰাটী ভাষা আছিল ইয়াতে আৰু মই গুজৰাটী ভাষাটো মানে পঢ়িব নাজানোৱে অলপ চলপ কিবা এটা পাৰো ইমানো নোৱাৰো যি কিনো মই কিন্তু গায়ত্ৰী মন্ত্ৰ বহুত পঢ়িছিলো শুনিছিলো আৰু লিখিলো সদায় লিখিব লাগে বহি এখনত এয়া মোৰ 5 মাহৰ জাৰ্নি হয় আৰু পূজা কৰা কি তাই অলপ ভিডিও আছিল আপোনালোকৰ মাজত শেয়াৰ কৰিছো আৰু এটা কথা কওঁ আপোনালোকে যদি মোৰ ভিডিওবোৰ ভাল পাইছে মোৰ প্ৰফাইলটো ফলো কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব লগতে গুজৰাটৰ নিয়ম কানুন ভিডিওবিলাক চাব বিচাৰিলে কমেন্ট কৰিব